Hello everyone, welcome back to ESM. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ অতি গুৰুত্বপূৰ্ণ কেইটামান জিকে প্ৰশ্ন যিবোৰ আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু এই জিকে প্ৰশ্নকেইটা আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামৰ বাবে পঢ়িব পাৰে বা আপোনালোকে জানাটো দৰকাৰী কাৰণ জিকে প্ৰশ্নবোৰ আপোনালোকৰ প্ৰায়ভাগ কম্পিটিটিভ এক্সামবোৰত আহে আৰু এই প্ৰশ্নকেইটা আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় বুলি মই ভাবোঁ সেইকাৰণে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো শেষলৈ চাব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি মোক জনাই দিব তেন্তে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ তেন্তে আজিৰ প্ৰথম প্ৰশ্নটো লৈছোঁ প্ৰশ্নটো হৈছে ইন হুইচ ইয়েৰ নেশ্যনেল গেমছ ৱাজ হেল্ড ইন আছাম আৰু অপশ্যনত আছিলে 2002, 2004, 2007, 2005 আৰু ইয়াৰ শুদ্ধ উত্তৰটো আছিলে অপশ্যন চি 2007 ইয়াৰ পিছৰ প্ৰশ্নটোত আছে গিভন ৱাইল্ড লাইফ চেংচুৱেৰী ইজ লোকেটেড এট আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন ডি যোৰহাট অৰ্থাৎ কি গম পালোঁ আমি গিভন ৱাইল্ড লাইফ চেংচুৱেৰী ক'ত আছে যোৰহাটত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহোঁ দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৱাজ এষ্টাব্লিছড ইন দ্য ইয়েৰ আৰু ইয়াতে কৈছিলে যে গুৱাহাটীত যিটো টি অকশ্যন চেণ্টাৰ আছে সেইটো কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো আছিলে অপশ্যন এ 1970 ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে হুইচ টাউন ইজ অলছ' ন'ন এজ দ্য মেনচেষ্টাৰ অফ আছাম অৰ্থাৎ অসমৰ কোনখন টাউনক মেনচেষ্টাৰ অফ আছাম বুলিও জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি শুৱালকুছি তেন্তে ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ বলক Which city of Assam has the largest dry fish market of Asia আৰু ইয়াতে কি কৈছে অসমৰ কোনখন ঠাইত এছিয়াৰ ভিতৰত ডাঙৰ শুকান মাছৰ বজাৰ আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জাগিৰোড ঠিক আছে তেন্তে পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইন দ্য ইয়েৰ আৰু ইয়াতে কি কৈছে যে গুৱাহাটী ইউনিভাৰ্চিটি কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে বা স্থাপিত কৰা হৈছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1948 ঠিক আছে আৰু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি আৰু ইয়াতে কি কৈছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ কোন আছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কৃষ্ণকান্ত হেণ্ডিক অৰ্থাৎ কৃষ্ণকান্ত সন্দিকৈ নেক্সট কুৱেশ্যন Lakshminath Bezborua is honored with Rashiraz by Assam Sahitya Sabha in the year অৰ্থাৎ কি কৈছে যে লক্ষ্মীনাথ বেজবৰুৱাদেৱক অসম সাহিত্য সভাৰ পৰা কেতিয়া অৰ্থাৎ কোন চনত ৰসৰাজ উপাধি প্ৰদান কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1931 ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোত লৈছোঁ নামঘোষা ৱাজ ৰিটেন বাই আৰু অপশ্যনত থকাবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাধৱদেৱ আৰু ইয়াতে অপশ্যন এত আছে শংকৰদেৱ এটা কথা কওঁ যে মাধৱদেৱে যেনেদৰে নামঘোষা ৰচনা কৰিছিলে ঠিক তেনেদৰে শংকৰদেৱে কি ৰচনা কৰিছিল মোক কমেণ্টত জনাই দিব এইটো আপোনালোকৰ বাবে হোমৱৰ্ক তেন্তে নেক্সট কুৱেশ্যনটো চাওঁ হুইচ লেংগুৱেজ ইজ ইউজড বাই শংকৰদেৱ টু ৰিটেন বৰগীতছ অৰ্থাৎ বৰগীত লিখিবলৈ শংকৰদেৱে তলৰ কোনটো ভাষা ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ব্ৰজাৱলী অৰ্থাৎ শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীতসমূহ ব্ৰজাৱলী ভাষাত লিখিত আছিলে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ হু ইজ দ্য ৰাইটাৰ অফ দ্য নভেল মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস অৰ্থাৎ কি কৈছে মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাসখনৰ লিখক কোন আছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মামণি ৰয়ছম গোস্বামী ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো নোট ডাউন কৰি ল'ব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ পাল ডাইনেষ্টি অফ কামৰূপা অৰ্থাৎ কি কৈছে যে কামৰূপ সাম্ৰাজ্যৰ পাল বংশৰ আটাইতকৈ মহান ৰজাজন কোন আছিলে বা বিখ্যাত ৰজাজন কোন আছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধৰ্মপাল আশা কৰোঁ এই প্ৰশ্নটোৰ উত্তৰটো সকলোৱে জানিছিল কাৰণ এইটো আছাম হিষ্ট্ৰীৰ কুৱেশ্যন হয় যিটো সকলোৱে জানিব লাগে কাৰণ এইটো এটা আছাম হিষ্ট্ৰীৰ কুৱেশ্যন হয় আৰু আছাম হিষ্ট্ৰী প্ৰত্যেকটো কম্পিটিটিভ এক্সামৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় তেন্তে আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ হাউ মেনি কিংছ ডু ইউ হেভ ডিউৰিং দ্য আহোম পিৰিয়ড অৰ্থাৎ আহোমৰ শাসনকালত টোটেল
কিমানজন ৰজাই ৰাজত্ব কৰিছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 40 অৰ্থাৎ আহোমৰ শাসনকালত প্ৰায় 40জন ৰজাই ৰাজত্ব কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটোত আছিলে which one is the second most populous city in Assam আৰু ইয়াতে কি কৈছে অসমৰ দ্বিতীয় ঘন জনবসতিপূৰ্ণ চিটি বা চহৰ কোনখন আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিলচৰ আৰু এই প্ৰশ্নটোত আমি কি পালো সেকেন্ড মোস্ট পপুলাৰ সিটি ইন আসাম যেটো হৈছে শিলচৰ আৰু আপোনালোকে মোক কমেন্টত জনাব মোস্ট পপুলাৰ সিটি ইন আসাম ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোত লৈছো দ্য আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাট was established in the year অৰ্থাৎ কি কৈছে যোৰহাটত যিখন আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি আছে হেতু কেতিয়া এস্টাবলিশ কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো আছিল অপশ্যন সি 1969 ইয়াৰ পিছৰ প্ৰশ্নটোত আছিল the first sugar mill in Assam was established in অৰ্থাৎ অসমৰ প্ৰথম sugar millটো ক'ত এস্টাবলিশ কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো নিশ্চয় সকলোৱে গম পায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বৰুৱা বামুণগাঁও আৰু এটো কেতিয়া এস্টাবলিশ কৰা হৈছিল 1958 এটো বহুত বেছি ইম্পৰ্টেন্ট পইণ্ট হয় এটো নোট ডাউন কৰি ল'ব আৰু লগতে সন্তু মনত ৰাখাৰ চেষ্টা কৰিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো which Ahom queen built the Shivadol in Shivsagar অৰ্থাৎ শিৱসাগৰত থকা শিৱদৌল কোন গৰাকী আহোম কোঁৱৰীয়ে নিৰ্মাণ কৰাইছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অম্বিকা কোঁৱৰী ঠিক আছে আৰু অম্বিকা কোঁৱৰী কোন আছিল স্বৰ্গদেউ শিৱসিংহৰ দ্বিতীয় পত্নী ঠিক আছে আৰু অম্বিকা কোঁৱৰীৰ আন এটি নাম হৈছে দ্ৰৌপদী এটো এটা ইম্পৰ্টেন্ট পইণ্ট হয় এটো নোট ডাউন কৰি ল'ব পাৰে আৰু ইয়াৰ পিছৰ প্ৰশ্নটো আছিল The Madam Mephi festival is celebrated by আৰু ইয়াতে সুধিছে যে Madam Mephi উৎসৱটো কাৰ দ্বাৰা পালন কৰা হয় আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আহোমছ আশা কৰিছো এই প্ৰশ্নটোৰ উত্তৰটো সকলোৱে গম পাইছিল তথাপিও মই ইয়াতে জনাই দিছো কাৰণ যদি কোনোবা নাজানে তেখেতসকলৰ হেল্প হ'ব ঠিক আছে আৰু ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো In which of the following district the Jonville Mela held every year আৰু ইয়াতে কি কৈছে যে তলৰ কোনখন জিলাত প্ৰতি বছৰে জোনবিল মেলা পালন কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি মৰিগাঁও ঠিক আছে আৰু ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো জাতিংগা ভিলেজ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট আৰু কি কৈছে যে জাতিংগা গাঁওখন অসমৰ কোনখন জিলাত অৱস্থিত আৰু ইয়াৰ শুদ্ধ উত্তৰটো নিশ্চয় সকলোৱে গম পায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিমা হাছাও এই জাতিংগা ভিলেজ কিহৰ বাবে ফেমাছ হয় আপোনালোকে মোক কমেন্ট কৰি জনাব যদি জানে আৰু যদি নাজানে তেন্তে মই নেক্সট ভিডিঅ'ত আপোনালোকৰ সৈতে আলোচনা কৰিম আৰু ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ইন হুইচ মান্থ অম্বুবাচী মেলা ইজ সেলিব্ৰেটেড ইন কামাখ্যা টেম্পল আৰু কি কৈছে যে কামাখ্যা মন্দিৰত কোন মাহত অম্বুবাচী মেলা পালন কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি আহাৰ ঠিক আছে আৰু এটা কথা কওঁ যে এই ভিডিঅ'ত আমি একেবাৰে বেছিক প্ৰশ্নবোৰ লৈছো যদিও বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনালোকে প্লিজ এইবিলাক নোট ডাউন কৰি ল'ব আৰু প্ৰত্যেকটা কম্পিটিটিভ এক্সামৰ বাবে এই আসাম জিকেবোৰ আপোনালোকে জনাটো অতি আৱশ্যকীয় সেইকাৰণে মই এই ভিডিঅ'টো বনাইছো আৰু ইয়াৰ পিছৰ ভিডিঅ'বোৰত আমি অকমান হাই লেভেলৰ প্ৰশ্ন ল'ম যেটো আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হ'ব আশা কৰো আপোনালোকে মোৰ চেনেলৰ সৈতে জড়িত হৈ থাকিব তেন্তে পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো বলক Who is also known as the Giti Kavi of Assam আৰু অসমৰ গীতি কবি বুলি কাক জনা যায় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ পাৰ্বতী প্ৰসাদ বৰুৱা অৰ্থাৎ পাৰ্বতী প্ৰসাদ বৰুৱাক অসমৰ গীতি কবি বুলি জনা যায় আৰু ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো When Bhupen Hazarika had been awarded with Tata Saheb Phalke Award অৰ্থাৎ কি কৈছে যে ভূপেন হাজৰিকা দেৱক কেতিয়া দাদা চাহেব ফালকে বঁটাৰে সন্মানিত কৰা হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1992 পিছৰ প্ৰশ্নটো আছিল আলি আই লিগাং ইজ এন এগ্ৰি-বেছড ফেষ্টিভেল সেলিব্ৰেটেড বাই দ্য আৰু কি কৈছে যে আলি আই লিগাং যিটো এটা কৃষিভিত্তিক উৎসৱ হয় এটো কাৰ দ্বাৰা পালন কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি মিচিং অৰ্থাৎ আমি কি গম পালো যে আলি আই লিগাং নামৰ ফেষ্টিভেলটো কাৰ দ্বাৰা পালন কৰা হয় হেতু হ'ব মিচিং পিপল ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো চাবলৈ মেডাম মেফি ফেষ্টিভেল ইজ সেলিব্ৰেটেড এনুৱেলি অন অৰ্থাৎ মেডাম মেফি ফেষ্টিভেলটো কেতিয়া উদযাপন কৰা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 31st জানুৱাৰী ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন হয় নোট ডাউন কৰি ল'ব আৰু ইয়াৰ পিছৰ কোৱেশ্চনটো চাবলৈ Assam Police Day observed on
অৰ্থাৎ অসম আৰক্ষী দিৱস কেতিয়া নিৰীক্ষণ কৰা হয় বা কেতিয়া পালন কৰা হয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1 অক্টোবৰ। আৰু এটা কথা ইয়াতে জনাই দিওঁ যে আমি আগৰে পৰা আমাৰ এই চেনেলটোত অসম জিকেৰ ওপৰত ভিডিঅ' বনাইছোঁ বা আমি প্ৰশ্ন আলোচনা কৰিছোঁ। যদি আপোনালোকে চোৱা নাই তেন্তে মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব পাৰে। আৰু ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে Which of the following districts of Assam has been declared as first tobacco free district? ঠিক আছে, যে কি কৈছে তলৰ কোনখন জিলাক অসমৰ ভিতৰত প্ৰথমতে ধঁপাতমুক্ত জিলা বুলি ঘোষণা কৰা হৈছিলে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি যোৰহাট। এইটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, নোট ডাউন কৰি ল'ব। আৰু ইয়াৰ পিছৰ প্ৰশ্নটো আছে ইন হুইচ ইয়েৰ ৱাজ দ্য বড়ো সাহিত্য সভা ফাউণ্ডেড। আৰু ইয়াতে কি কৈছে যে কিমান চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1952, অৰ্থাৎ 1952 চনত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল। তেন্তে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো বলক। Which one was the second film directed by জ্যোতিপ্ৰসাদ আগৰৱালা? অৰ্থাৎ তলৰ কোনখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত দ্বিতীয় ছবি হয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইন্দ্ৰমালতী। আৰু ইয়াতে এটা কথা জনাওঁ যে ইন্দ্ৰমালতী হৈছে অসমীয়া জগতৰ দ্বিতীয় বোলছবি, যিটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা নিৰ্মিত আছিলে। আৰু প্ৰথম বোলছবি হৈছিলে জয়মতী, যিটো 1935 চনত নিৰ্মিত। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। দ্য ফাৰ্ষ্ট ফিল্ম ডাইৰেক্টেড বাই জাহ্নু বৰুৱা। আৰু ইয়াতে কি কৈছে যে জাহ্নু বৰুৱাৰ দ্বাৰা নিৰ্মিত প্ৰথম ছবি কোনখন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অপৰূপা। অৰ্থাৎ আমি কি গম পালোঁ যে অপৰূপা হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা নিৰ্মিত প্ৰথমখন ছবি। আৰু এইটোৱে আছিল আজিৰ শেষৰ প্ৰশ্ন। আৰু পৰৱৰ্তী ভিডিঅ'বোৰত আমি বহুত বেছি প্ৰশ্ন আলোচনা কৰিম, যিটো আপোনালোকৰ বাবে হেল্পফুল হ'ব। আশা কৰোঁ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, আৰু যদি কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ল'ব। লগতে ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।